iPhone 7 आप लोगों को 12,000 में मिल जाएगा गाइस। ये 5S नहीं मेरा एस आपको 50 कब तक लो गाइस এতিয়া আপোনালোকক ঘৰত যাই পিনে দেখাই আছো কি মোবাইল লোৱা নাই আনবক্সিং ঘৰত কৰিছো গুৱাহাটীত আহিলে এই সিচুৱেচনে আৰু ট্ৰাফিক থাকিবই। হেল্ল' গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল আনাদাৰ ব্লগ। আপোনালোক সব কিহৰ কাৰণে গৈছো কি কৰিবলৈ গৈছো কাৰ লগত গৈছো কেনেকৈ গৈছো সকলোবোৰ আপোনালোকে জানিব সকলোবোৰ আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকক এণ্ড স্কিপ নকৰিব প্লিজ স্কিপ নকৰিব ভিডিঅ'টো চাওঁতে। ৰেড কালাৰ যে আপোনালোকে সাবস্ক্ৰাইব বাটনটো দেখিছে এইটো প্লিজ দাবাই দিয়ক একো নাযায় বাছ দাবাই দিয়ক তাৰপিছত অল ক্লিক কৰি দিয়ক আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিব। গতিকে আজিৰ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। হেলমেট চেলমেট পিন্ধি পূৰা ৰেডি অল চেট গাড়ী আছে এইখিনি। সো গাইজ বৰ্তমান যাই আছোঁ গুৱাহাটী আৰু কিয় যাই আছোঁ আপোনালোকে গম পাব। দেউতাৰ লগত যাম চাই থাকক গাইজ ভিডিঅ'টো স্কিপ নকৰিব। উঠি ল'লোঁ এতিয়া বৰ্তমান ফিউল আপ হৈ গ'ল ইয়াৰ পৰা ওলাওঁ। চ' গাইজ ইয়াতে অলপ সময় ৰখিলোঁ অলপ মানে চাৰিআলি পাৰ হৈ আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাওঁ মানে জেগাকে কি দেখাই থাকিম চ' সেইকাৰণে মানে নেদেখালোঁ স্কিপ নকৰিব ভিডিঅ'টো আপোনালোকে। মানে চাৰিআলিলৈকে মই গাড়ীখন চলালোঁ এতিয়া দেউতাই চলাব। গুৱাহাটীত যিহেতু যিমান কিবা হ'লেও ভিৰ হয়তো গতিকে ইমান মানে চলাই পোৱা নাই গুৱাহাটীত সেইকাৰণে মানে মই দেউতাক চলাবলৈ দিম। আৰু তাৰ আকৌ ভিডিঅ'টো আপোনালোকে মাজে মাজে সময় মানে আপোনালোকে চিনেমেটিক শ্বট দেখিবলৈ পাব। গুৱাহাটীত আহিলে এই সিচুৱেচনে আৰু ট্ৰাফিক থাকিবই ট্ৰাফিক। চ' ফাইনেলি নবীন ভাই দোকানত আহি পালোঁ। চাওঁ মোবাইলবোৰ কেনেকুৱা কি। চ' বেচিকেলি মই iPhone 7 বিচাৰি আহিছিলোঁ। এইটো iPhone 7 হয় আৰু ইয়াৰ প্ৰাইচ 12,500 টকা লিখা আছে। বেটাৰী হ'ল 31% আৰু এইফালে চব পিনে দেখিছে আপোনালোকে আইফোন ठीक है এইটো 5S নেকি? मेरा एस আৰু গাইজ মানে দোকানত অলপ কাম চলি আছে সেই মানে ভিডিঅ'টো ভালকৈ বনাব পৰা নাই। দোকানটো চাগে অলপ বঢ়াব চাগে এইফালে অলপ তো গাইজ মানে আইফোনটো চাইছিলোঁ ইমান এটা ভাল লগা নাই মানে অলপ স্ক্ৰেচ এনেকুৱা থকা যেন পালোঁ অলপ আৰু মানে ফল্ডাৰটো চেঞ্জ যেন পালোঁ সেইকাৰণে মানে তাতে নল'লোঁ মই আইফোনটো। এতিয়া বেলেগ এখন দোকানত আহিছোঁ এতিয়া চাওঁ। একচুৱেলি গাইজ যিটো ব্ৰাঞ্চটো আমি বিচাৰিছিলোঁ SF ট্ৰেডাৰ্ছৰ সেইটো ব্ৰাঞ্চটো মানে নেক্সট লোকেশ্যনতে আছে। মানে দুখন লোকেশ্যনত মানে তেওঁলোকৰ ষ্ট'ৰ অ'পেনিং আছে। চ' এইটো ষ্ট'ৰত অকল মানে নতুন মোবাইলে আপোনালোকে দেখিবলৈ পাইছে এইবিলাক নতুন মোবাইল ৰখা হয় আৰু সেই ব্ৰাঞ্চত মানে নতুন মোবাইলৰ লগতে ছেকেণ্ড হেণ্ড মোবাইলো ৰখা হয়। গতিকে সেইটো বিচাৰি আছিল কিন্তু সেইটো ক'ত আৰু ইমান ঘূৰি থাকিম। গতিকে ইয়াতে আমি নতুন মোবাইল লৈ কিনে এতিয়া আমি যাওঁ ঘৰলৈ ঘূৰি নাথাকোঁ। লৈ ল'লোঁ গাইজ এতিয়া আপোনালোকক ঘৰত যাই পিনে দেখাই আছোঁ কি মোবাইল লোৱা নাই আনবক্সিং ঘৰত কৰিছোঁ। অলপমান ব্ৰেক ল'লোঁ লখৰা চাৰিআলিত অলপ ৰখিলোঁ। ইয়াৰ পৰা পানী ঠাণ্ডা অলপ খালোঁ ঠাণ্ডা অলপ খাই লৈ এতিয়া যাওঁগৈ লৈ ল'লোঁ। ঘৰত যাই কিনে আপোনালোকক আনবক্সিং কৰি দেখাই